গুৱাহাটীত এতিয়া উৎফুল্লিত গুৱাহাটীত বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে গুৱাহাটী এতিয়া ৰঙীন হয় পৌৰসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচন প্ৰাৰ্থীসকলে নামি পৰিছে নিৰ্বাচনী কাৰ্য আৰু সকলোতে নিৰ্বাচন কাৰ্য দেখিবলৈ পাইছে আপোনালোকে হয় মই এতিয়া বৰ্তমান উপস্থিত আছোঁ 31 নং ৱাৰ্ডৰ পল্টন বজাৰত আৰু ইয়াতে আমি প্ৰথমতে ৰত্না সিং তেখেতে বিজেপি প্ৰাৰ্থী তেখেতৰ লগত আমি কিছু কথা পাতোঁ নমস্কাৰ পোনপ্ৰথমে আপোনালোকক দৰ্শকক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মই 31 নম্বৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰত্না সিং ইয়াতে নানা ধৰণৰ প্ৰব্লেমছটো হেনেকুৱা আপুনি চাব যে প্ৰব্লেমছবোৰ এনেকুৱা মৰলেছ বিজেপি চৰকাৰে বহুত প্ৰব্লেম সলভ কৰি আছে কাৰণ আমি যেতিয়া চৰকাৰত আহিছোঁ আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু প্ৰতিশ্ৰুতি দিয়াৰ পিছত বিজেপি চৰকাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আছে আৰু সেইটো প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব যাওঁতে 100% এচিভমেণ্টৰ আমাৰ টাৰ্গেট থাকে আৰু আমি এচিভ কৰিব গৈ আছোঁ কিন্তু কথাটো হ'ল আমি নিজৰ স্ক'ৰটো কিমান আমি বঢ়াব পাৰোঁ সেইখিনি কৰি আছোঁ কম্পেৰিজন নাই এতিয়া ৰাইজৰ মাজত গৈছোঁ ৰাইজে সঁহাৰি দিছে মৰম দিছে স্নেহ দিছে আৰু অটুট বিশ্বাস দিছে বিজেপি চৰকাৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত অটুট বিশ্বাস আছে মোদীজীৰ ওপৰত অটুট বিশ্বাস আছে চ' সেইটো বিশ্বাসত আমি যিটো চাই আছোঁ যে এটা ঢৌ আহিছে আৰু এই উন্নয়নৰ ঢৌ তাতে মৰমৰো ঢৌ আহিছে আৰু আমাৰ ৰাইজে বহুত মৰম দেখাইছে মইতো আজি দৰ্জা মানে নক কৰি আছোঁ আহি যে আপোনালোকৰ মই প্ৰাৰ্থী আপোনালোকৰ তাত আহিছোঁ আৰু প্ৰত্যেক আমাৰ যিবোৰ কাউন্সিলৰ উঠিছে তেওঁলোকো কষ্ট কৰিছে কৰ্ম কৰি আছে আমি জানো আমি বিজেপি চৰকাৰে আমি জিকিম এইটো আমি জানো কিন্তু তথাপিও আজি 15-20 দিনৰ পৰা আমি কষ্ট কৰি আছোঁ আৰু সেই কষ্টৰ ভাবোঁ ভগৱানে ফল দিব মা কামাখ্যাই নিশ্চয় ভাল ফল দিব হয় বাইদেউ এটা মানে প্ৰশ্ন সোধো যে গুৱাহাটীত এটা ডাঙৰ সমস্যা কৃত্ৰিম বানপানী এইটো প্ৰতি বছৰে ভুক্তভোগী হ'ব পাৰে ইয়াৰ আপোনালোকে এইখিনি কিমানখিনি কৰিম বুলি ভাবিছে ৰাইজৰ কাৰণে কৃত্ৰিম বানপানীটো আজি বছৰে চলি আছে এতিয়াতো পানী অলপ বৰষুণে কম হৈ গৈছে কাৰণে বানপানী নাই কিন্তু তথাপিও এতিয়া নতুন চৰকাৰ আমাৰ বিজেপি চৰকাৰ বহুত প্ৰচেষ্টা কৰি আছে নতুন প্ৰজেক্টছ ডেভেলপমেণ্ট কৰি আছে আৰু আমাৰ এতিয়া এনেকুৱা প্ৰজেক্ট সাপোজ এই ছুপাৰ চাকাৰবোৰ আহিছে নলা নৰ্দমা আমি চাফা কৰি আছোঁ আৰু কণ্টিনিউছ আপুনি চাব ভৰলুত এতিয়া আগতে পানী আৰু লেতেৰাই থাকিছিলে কিন্তু এতিয়া সেনেকুৱা নাই কণ্টিনিউছ ড্ৰেজিং হৈ আছে বালিখিনি ওলোৱা হৈ আছে এতিয়া কথাটো হ'ল আমি চৰকাৰৰ ওপৰত এৰি দিলে গোটেইখিনি শেষ নহ'ব কাৰণ আমি ৰাইজ হিচাপত পোনপ্ৰথমে আমি ৰাইজ আমি এজন মানুহ হিচাপে আমি চাব লাগিব যে আজি আমি পলিথিনখিনি ইউজ কৰোঁ পলিথিন ইউজ কৰি আমি নালাত যদি পেলাই দিম আজি প্ৰত্যেক ঘৰৰ পৰা যদি দুটা পলিথিনে প্ৰত্যেক ডে পৰি আছে তেনেহ'লে কি হ'ব বা ইমান বেছি পলিথিন যে আমাৰ ছুপাৰ চাকাৰ যিটো পানী চাক কৰি আছে লেতেৰা চাক কৰে তাতে মেচিনখিনি বেয়া হৈ যায় পলিথিনৰ কাৰণে চ' ৰাইজে অলপ কচিয়াছ হ'ব লাগিব তেওঁলোকে অলপ সজাগ হ'ব লাগিব যে পলিথিন ব্যৱহাৰটো কম কৰক নালা নৰ্দমাত আপোনালোক পলিথিন গাৰ্বেজ নেপেলাব আৰু সেইটোৰ কাৰণেতো আমাৰ GMC গাৰ্বেজ কালেকশ্যন আছে কামবোৰ হৈ আছে চ' আজি চৰকাৰেতো কাম কৰি আছে ডেফিনেটলি বহুত ভাল কাম কৰিছে কিন্তু ৰাইজেও অলপ প্ৰচেষ্টা লগত লগাব লাগিব হয় আৰু বাইদেউ আমাৰ গুৱাহাটীত এটা সমস্যা হৈছে পানী এতিয়া বিভিন্ন অঞ্চলত মানে পানী গৈ পোৱা নাই মানুহ পানী কিনি খাব লগা হৈছে এইটো আপোনালোকৰ চৰকাৰখনে কি ভাবিছে মানে এইটো পানীৰ সমস্যা অবভিয়াছলি বহুত ডাঙৰ সমস্যা আজি ৰাইজেও কৈ আছে আমিও জানো আৰু চৰকাৰ লাগি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা ক'লে যে কামখিনি আমাৰ যিটো প্ৰজেক্ট চলি আছে নিয়াৰলি আপুনি ক'ব পাৰে 90% কাম কমপ্লিট হৈছে আৰু এৰাউণ্ড বাই ডিচেম্বৰলৈকে আমাৰ পানী আহিব আৰু আমাৰ টেষ্টিং চলি আছে যিবোৰ আমাৰ কানেকশ্যন হৈ গৈছে তাতে টেষ্টিং আৰম্ভ হৈছে ইতিমধ্যে চ' অলপ দিনৰ পিছত পানী আহিব আৰু এতিয়া ব্ৰহ্মপুত্ৰও শুকাইছে আমাৰ গ্ৰাউণ্ড ৱাটাৰ তলত গুচি গৈছে গুৱাহাটীত পানীৰ প্ৰব্লেম আছে কাৰণ শুকান বতৰত পানী তললৈ গুচি যায় ব্ৰহ্মপুত্ৰ শুকাই যায় চ' আমিতো পানী এইবোৰতে আমি নিৰ্ভৰ আছোঁ কিন্তু প্ৰজেক্ট যেতিয়া ডেভেলপমেণ্ট হ'ব প্ৰজেক্টৰ ডেভেলপমেণ্টৰ লগত বানপানী আমাৰ মানে কি ব্ৰহ্মপুত্ৰতো পানী লাগিব কিন্তু ইমান ডেমবোৰ ওপৰত কনষ্ট্ৰাকশ্যন মানে চাইনাতে আপুনি চাই লওক কি অৱস্থা হৈ আছে চ' আমি ভাবোঁ যে চৰকাৰে বহুত ভাল প্ৰচেষ্টা চলাই আছে আৰু বাই ডিচেম্বৰ জানুৱাৰী লাষ্ট আহিবই লাগে পানী আহিব লাগে হয় বাইদেউ শাসননিষ্ঠ চৰকাৰ বিজেপি চৰকাৰ সকলোৱে জানে আৰু আপুনিও এতিয়া মতামত দিছে যে শাসননিষ্ঠ যি চৰকাৰ বিজেপি চৰকাৰ এইবাৰো আহিব আৰু আপোনালোকে ৰাইজৰ হকে কাম কৰিব হয়নে বাৰু
অঁ ৰাইজৰ হকেই কাম কৰোঁ কাৰণ ৰাইজে ৰজা ৰাইজে প্ৰভু আজি আমি বিজেপি চৰকাৰৰ আমি জানো এইটো বিজেপিৰ বহুত ডাঙৰ এটা মানে কেৰেক্টাৰ আপুনি ক'ব পাৰে এটা বহুত ভাল গুণ আমাৰ কাৰ্যকৰ্তাৰ যে আমি পাৱাৰত আহোঁ আমি ৰাইজৰ পৰাই উঠি আহোঁ আৰু আমি যেতিয়া পাৱাৰত আহোঁ বা চৰকাৰ আমি বনাওঁ আমি ৰাইজক পাহৰি নাযাওঁ ৰাইজে যে সঁহাৰি দি আমাক চৰকাৰ বনাবলৈ চেষ্টা দিছে আমাক সুযোগ দিছে আমি ঘূৰি গৈ ৰাইজৰ লগতে যাওঁ আৰু আজি আপুনি প্ৰত্যেকজনকে চাব যে প্ৰত্যেকজন নিজৰ ফিল্ডতে থাকে আমাৰ MP হওক বা MLA হওক তেওঁলোকে ফিল্ডতে থাকে আমি ৱাৰ্ড কাউন্সিলৰ যদি জিকি আছোঁ আৰু জিকিমে তো আমি ৰাইজৰ লগতে থাকিম ৱাৰ্ডৰ ৰাইজৰ লগতে থাকিম তেওঁলোকৰ প্ৰব্লেমৰ কাৰণে 24 আৱাৰ্ছ ডেফিনেটলি মই থাকিম আমাৰ বিজেপি প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰ জিকাৰ পিছত থাকিব এতিয়াও আছে মই ৰাইজক ক'ব বিচাৰোঁ গুৱাহাটী ৰাইজক ক'ব বিচাৰোঁ নিজৰ ৱাৰ্ডৰ ৰাইজক ক'ব পুৰা বিচাৰোঁ 31 নম্বৰ ৱাৰ্ডৰ ৰাইজক ক'ব বিচাৰোঁ যে পদুম ফুলত আপোনালোক ভোট দিয়ক 22 তাৰিখে ঘৰৰ পৰা ওলাই যাওক আপোনালোক যাকে ভোট দিয়ক মইতো যিহেতু পদুম ফুলৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী মইতো বিজেপিৰ কাৰণেই ক'ম কিন্তু আপোনালোক নিজৰ ভোটদান যিটো আপোনালোকৰ এটা ৰাইট আছে আপোনালোক সেইটো ইউজ কৰিব লাগে আৰু নিৰ্বাচন এটা উৎসৱ হয় সেইখিনি পালক সেইখিনি বহুত ধুনীয়া উৎসৱ আৰু আপোনালোকৰ যিটো অধিকাৰ হয় সেইটো শেষ নকৰিব আৰু লগতে এইটো কৰিব বিচাৰিছোঁ যে আজি দিছপুৰত বিজেপি চৰকাৰ আৰু ৱাৰ্ডত বিজেপি কিমান উন্নয়নৰ ঢৌ আহিব বাকী বাহিৰৰ পৰা বহুত আহিছে তেওঁলোকৰ কোনো কাম নাই তেওঁলোক শেষ হৈ যাব কাম কোনে কৰিব কাম বিজেপি চৰকাৰে কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰিব তেওঁৰ ওপৰত বিশ্বাস কৰক বিজেপিক ভোট দিয়ক জয়যুক্ত কৰক আৰু আমাৰ বিজেপিক জিকাই দিয়ক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ 31 নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰত্না সিং ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তেখেতৰ পৰা আমি জানিলোঁ তেখেতে কৈছে যে বিজেপিক ভোট দিয়ক বিজেপিক ভোট দিলে সকলোখিনি পাব ৰাইজৰ সুখী হ'ব ৰাইজে সকলোখিনি পাব এতিয়া সময়ত ৰাইজে কাক আদৰি লয় এয়া সময়ত পৰিলক্ষিত হ'ব কেমেৰা পাৰ্চন হানিফৰ সৈতে মই আফৰোজা ৰেকজন